ডিমিতা কেনেকুৱা মজা না? মজা মজা একদম মানে নেচাৰৰ মাজত আছো। তো দোস্ত ওয়েলকাম টু বৰফিটা বেচ ব্লগ। আৰু মানে কি চাওক ক'ৰ পৰা আৰম্ভ কৰিছোঁ ভিডিঅ'টো চাং মানে কি জাল মাৰি আছোঁ। আৰু চাওক আপোনালোকে গম পাইছে ডিম্পুতে এটা নতুনকৈ ঘৰ বনাইছে আৰু আজি মানে ডিম্পুতে ঘৰত যাম। তো কিহেৰে যাম আপোনালোকে হতভম্ব হ'ব, মানে গাড়ী মটৰ একোৰে নাযাওঁ। তো বলক চাই থাকক ভিডিঅ'টো। মানে দোস্ত কথাটো হ'ল মানে কি ড্ৰোনেৰে যাম, ড্ৰোনেৰে। তো ড্ৰোনখন উৰালোঁ আৰু এয়া উৰাই আমি এতিয়া পোনে ডিম্পুতে ঘৰত এয়া আহি পালোঁ নলবাৰী। আৰু নলবাৰীত চাইছেনে ঘৰবিলাক মানে কিমান ঠেক ঠুক ঘৰ মানে, আৰু বা পৰিৱেশটো বহুত ধুনীয়া লাগিছে। আৰু ডিম্পুতে ঘৰ ক'ত এইটো বগা বগা টিনত দেখিছে না? তো এইটো হৈছে ডিম্পুতে ঘৰ। ৰ'ব ডাইৰেক্টটো নামিব নোৱাৰিম, তো লাহে লাহে লেণ্ড কৰোঁ ড্ৰোনখন। আৰু এয়া লেণ্ড কৰি আছোঁ ড্ৰোনখন, লেণ্ড কৰি আৰু এয়া ফাইনেলি আহি পালোঁ ডিম্পুদাহঁতৰ ঘৰ। আৰু এয়া চাইছে আপোনালোকে পৰিচিত, তো এইটো ডিম্পুদা মন্দিৰ, এইটো হৈছে ঘৰ, সেইখন থাৰখন, আৰু এইটো হৈছে নতুন ঘৰটো। তো এতিয়া আপোনালোকক ইয়াৰ ভিতৰত গৈ না আপোনালোকৰ ঘৰৰ পৰিৱেশ দেখা দিছে। আৰু ইয়াতে ঘৰত কিবা কৰি আছে, ডিম্পুদা আছে দেখোন। আৰু ইয়াতে মানে কিবা কাম কৰি আছে ঘৰত। তো আপোনালোকে চাওক কি ধুনীয়াকৈ কালাৰ কৰিছে। আৰু ইয়াতে মানে কিবা বেলেগ কালাৰ লগাব। আৰু বাল্টিং আমুল গুলে নে কি? আমুল নহয় কিবা আঠা বোধহয় এইটো। তো এয়া গুলি আছে, গুলি কিনে কি কৰে আপোনালোক দেখাই আছে। আৰু ডিম্পুদা পূৰা চাই আছে। এইটো মানে পেইণ্টিং কিবা লগাই আছে আৰু কালাৰিং। আৰু চাওগে কি ধুনীয়াকৈ কালাৰিংটো লগাই আছে নহয়। আৰু কালাৰিং কৰাত চাগে কিবা অলপ ভুল হ'ল নেকি, আৰু ডিম্পুদাই দেখা নাই, নিজে গৈছে। এই ডিম্পুদা এইটো চাব মানে ভাল লাগে, মানে নিজে যে কিছুমান কাম নিজে কৰে। তো সেইকাৰণে আজি ডিম্পুদা ইমান ওপৰত, তো সেইকাৰণে ভাল লাগে আৰু ডিম্পুদা। আৰু চাইছে নিজে পূৰা কাম কৰি আছে। আৰু কালাৰিংটো কি ধুনীয়া লাগিছে নহয়। আৰু এইখিনি সম্পূৰ্ণ ঘৰতে এনেকৈ লগাই দিব আৰু কালাৰিংটো। আৰু এই ওপৰত যে চিলিংখন লগাইছে চাওকচোন কি ধুনীয়া লাগিছে না, মানে এনে নামি অহা দিছে। তো ডিম্পুদাই এটা ভিডিঅ' বনাই দিছিল, তো তাতে আপোনালোকে নিশ্চয় চাইছে এনেকৈ চিলিংখন নামি অহা। আৰু যি নহওক দোস্ত ৰুমটো মানে কি বহুত ধুনীয়া লাগিছে। আৰু এতিয়া চাওগে লাইট দিছে দেখা নাই, আৰু ৰাতি হ'লে মানে বেছি এটা ৰমক জমক হৈ উঠিব। আৰু কি ধুনীয়া লাগিছে, কমেণ্ট কৰি জনাবচোন আপোনালোকে কেনেকুৱা লাগিছে। তো ডিম্পুদা কেনেকুৱা, ভাল লাগিছে না? মজা মজা একদম মানে নেচাৰৰ মাজত আছো। আৰু নেচাৰেল মানে পূৰা নেচাৰেল মাজতে। আৰু এনে দেখা নাই গ্ৰীণ কালাৰ, মানে এনেও সেউজীয়া কালাৰটো মানে এনেও ভাল লাগে। আৰু কিয় চাওগে মানে বহি আছোঁ দেখোন ডিম্পুদাই কিবা টিপা লাগছে মোবাইল। আৰু চাওক না ঘৰটো কি ধুনীয়া লাগিছে। আৰু সম্পূৰ্ণ যেতিয়া ঘৰটো হ'ব তেতিয়া নিশ্চয় ডিম্পুদাই এখন ভিডিঅ' বনাই দিবই, তো তেতিয়া আপোনালোকে ধুনীয়াকৈ চাব পাৰিব। আৰু এতিয়া অলপমান ঘৰটো চাওক। আৰু দোস্ত এতিয়া মানে নতুন ঘৰটো হৈ গ'ল। আৰু ডিম্পুদাৰ এতিয়া মানে পুৰণা ঘৰটো আপোনালোকক দেখাই আছোঁ। তো এয়া হৈছে পুৰণা ঘৰটো, পুৰণা মানে এইটোও নতুন। আৰু এয়া চাওক প্লে বটন, এই বাপা। আৰু এইখন হৈছে নতুনকৈ পাইছে। আৰু এইকেইখনটো আপোনালোকে দেখিয়ে আছিলে। তো চাওগে কিমান মানে ভাল। আৰু যি নহওক নতুন হ'লে মানে পুৰণাটো কেতিয়াও এৰিব নালাগে। আৰু ইয়াতেও হয়তো কলাৰ থালাৰ কৰিব ডিম্পুদাই লাহে লাহে। আৰু এতিয়া দোস্ত ঘৰত দেখা হৈ গ'ল। আৰু এতিয়া টাটা বাই বাই, থাকক আমি যাওঁ এতিয়া। তো মই এতিয়া ঘৰলৈ যাওঁ। দোস্ত আহি পালোঁ ডিম্পুদা ঘৰৰ পৰা, মানে ড্ৰোনখন ওপৰতে লেণ্ড কৰিছিলোঁ যে বাছৰ ওপৰত, এতিয়া নামি আছোঁ। বাবা ৰক্ষাৰে কোনোমতে যে আহি যে পালোঁ। তো বলক আৰু তো আপোনালোক এটা বেলেগ ধৰণৰ ভিডিঅ' বনাই দিলোঁ। আৰু ভিডিঅ'টো কেনেকুৱা পালে আপোনালোকে জনাব। আৰু যদি মোৰ চেনেল নতুনকৈ ভিজিট কৰি আছে, তো চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো দবাই দিব। আজিলৈ